বাৰু অলপ কৰি থাকা টাইমটো কেতিয়াই বাঢ়িব। নমস্কাৰ, কেনে আছে সকলো? আশা কৰো সকলো ভালে আছে। সংগীতা জুবিন ব্লগছৰ নতুন এটা ব্লগত আপোনালোকক স্বাগতম জনালো। আজি দেওবাৰ, ৰাতিপুৱা উঠিয়ে তাইক মুখখন প্ৰথমে ধুৱাই ললো। ৰ'ব, চুলিকেইডাল আগত বান্ধি দিওঁ, তাৰপিছত তাইক ব্ৰেকফাষ্ট বনাওঁ। ৰাতিপুৱা উঠিলে চুলিখিনি বৰ জোত লাগি থাকে। তাইৰ চুলিখিনি কাৰ্লি হ'ব, একে মেগী টাইপৰ ৰাউণ্ড ৰাউণ্ড নিচিনা হৈ থাকে কেতিয়াবা, কেতিয়াবা অলপ চিধা চিধা নিচিনা দেখি, কিন্তু কাৰ্লিয়ে হ'ব যেন লাগিছে। এইবাৰ একচুৱেলি কাটিলেহে আচলটো গম পাম। এইখিনি যিহেতু জন্মৰ এমাহতে কাটাইছিলো আৰু তাৰপিছত কটোৱাই হোৱা নাইকিয়া। এতিয়া বাপেকে কৈ আছে যে এইখিনি চুলি কাটাবলৈ মন নাইকিয়া। ভালো লাগে চুলি অলপ থাকিলে, কিন্তু নাই, কাটাব লাগিব, কাৰণ এইখিনি চুলিৰ টেক্সচাৰটো একদমেই ভাল নহয়। আজিৰ ভিডিঅ'টো হয়তো আপোনালোকৰ তেনেকে ভাল নালাগিবও পাৰে বা ব'ৰ খাব পাৰে, কিন্তু আজিৰ ভিডিঅ'টো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল। মই এই ভিডিঅ'টো এইকাৰণে কৰিছো, মই ধৰি ৰাখিব বিচাৰিছিলো এই মেমৰিখিনি, যে তাইৰ লগত মই কেনেকেনো এটা দিনটো কাটো। সেইখিনি হয়তো পাহৰি যাম, কেনেকেনো দিনটো কাটি যায় আমাৰ, একেলগেনো কেনেকে সময়খিনি পাৰ কৰো, কেনেকেনো তাই টেক কেয়াৰ কৰিছিলো তাই ইমানখিনি সৰু থাকোতে, সেইখিনি হয়তো মই এটা সময়ত পাহৰি যাম। কিন্তু যেতিয়ালৈকে ইউটিউব থাকিব, ইউটিউবৰ বুকুত মোৰ এই ভিডিঅ'টোও থাকি যাব। মন গ'লে কেতিয়াবা এই ভিডিঅ'টো উলিয়াই চাম, আৰু হয়তো তেতিয়া তাই অলপ ডাঙৰ হ'ব আৰু তাইকো দেখুৱাম যে মোৰ কেনেকেনো সময়বিলাক কাটিছে। এতিয়া যিমান টান লাগে জানেনে, যিমান একেবাৰে সময়বিলাক যে নিজৰ কাৰণে নাপাওঁ, তেতিয়া হয়তো মোৰ হাতত বহুত সময় থাকিব। মই চাগে নিজৰ কাৰণে বহুত সময় বিচাৰি উলিয়াব পাৰিম, মানে ক'ব গ'লে মি টাইম উলিয়াব পাৰিম আকৌ নিজৰ কাৰণে। মোৰ ছোৱালী নিজে নিজে খাব শিকিব, তাই নিজৰ গা নিজে ধুব পাৰিব, তাইও নিজৰ স্পেচ বিচাৰিব। তেতিয়া মোৰ ওচৰত অজস্ৰ সময় থাকিব, কিন্তু তেতিয়া কিন্তু আকৌ এনেকে ব্যস্ত হ'বলৈ মন যাব। আৰু এতিয়া ইমান ব্যস্ততা দেখি নিজৰে বেয়া লাগে যে কেতিয়ানো অলপ ফ্ৰী হৈ পেলাই বহিব পাৰিম। আজিৰ ভিডিঅ'টোত আপোনালোকে সেয়াই দেখা পাব, মই তাইৰ লগত কেনেকে গোটেই দিনটোত কি কৰো। কিন্তু গোটেইখিনি ক্লিপ যিহেতু লোৱা নহয়, কাৰণ পাহৰাও যায় বহুত সময়ত, এইখিনি অলপমানহে। বাকী তাৰ মাজতো বহুতখিনি থাকে যিখিনি কেমেৰাত ধৰি ৰখাটো সম্ভৱ নহয়, কাৰণ তেনেকে তৎক্ষণাতে কিবা এটা হৈ যায় যিটো কৰা সম্ভৱ নহয়, যে সেইখিনি সময়তে কেমেৰাটো লৈ পেলাই উঠি যাওঁ বা তাইক ভিডিঅ' কৰো, সেইখিনি সম্ভৱ হৈ নপৰে। কিন্তু যিমানখিনি পাৰিছো ভিডিঅ'টো কৰিছো, একে ৰাখিব চেষ্টা কৰিছো, যাতে পিছলৈ আমি চাইও ভাল লাগে, এনেকুৱা যাতে নালাগক যে খুব বেছি এডিটেড কৰিছো বা অলপ কেমেৰাৰ কাৰণে অলপ দিখাবা কৰিছো, তেনেকুৱা নিচিনা যাতে অনুভৱ নহওক, সেইকাৰণে অলপ ৰাখিব চেষ্টা কৰিছো। তাইক কেতিয়া বিছনাৰ পৰা নমাই দিলো, ব'লক বিছনাখন এইখিনি ঝাৰা হৈ গ'ল, বিছনাটো ঠিক কৰি ললো, ইয়াতে তাইক এতিয়া খুৱাই লওঁ। ব্ৰেকফাষ্টটো বনাব আছে তাইক, তেনেকে নবনাও, আজি পেকেজ ফুডে দিম, আজি চেৰেলেক্স দিম। ৰাতিপুৱা কিবা এটা ফল দিব পাৰিলে ভাল লাগে, কিন্তু আজি নাই তেনেকে একো ফলে। কল দুটা আছে, কিন্তু অৱস্থাটো অলপ বেয়া হৈ গ'ল কলখিনি, সেইখিনি আৰু তাইক খুৱাব নোৱাৰি, সেইবাবে নাই, কল নিদো। আজি চেৰেলেক্সকে দিম, অলপ কৰ্ণফ্লেক্সৰ লগত মিলাই দিম, তাই তেনেকেও খায়। অথবা চিৰাৰ লগতো দিব পাৰো, চাওচোন কি কৰো। তাৰ আগতে ৰ'ব, টিভিটো লগাই দিওঁ, গান এটাকে লগাও, মৰ্ণিং টাইম ফ্ৰেছো হৈ যাব, আৰু তাইক এটা জেগাত বহাই ৰাখিব পাৰিম। স্ক্ৰীন টাইম নিদিওঁ, কিন্তু হ'লেও উপায় নাই, স্ক্ৰীন টাইম তাইক লাগে। তাই আকৌ বৰ ভাল, আমাৰ লগতে জুবিন গাৰ্গৰ গানে শুনে, সেইকাৰণে ভালে হৈছে। আমাৰ আৰু জনি ৰাইমছ শুনি থাকিবলৈ নালাগে, আমি আমাৰ নিচিনা জনাৰৰ গান অলপ লগাব পাৰো, আৰু তাইক ভাইব কৰিব পাৰে, অসুবিধা নহয় তেনেকে। ৰ'ব, ইয়াত তাইক বহাই লৈছো, তাই চাই থাকক। খুৱাই ললো দেই। ইয়াৰ মাজতে খোৱাৰ পিছতো মুখত হাতখন থাকেই। মই তাইক দি দিলো এইটো তাইৰ খেলনাটো। তাই খেলিবলৈ নাই নাজানো, কিন্তু এয়া ভৰিত ফচাইহে লৈছেচোন। উৰাব পাৰিবনে নাই নাজানো, ৰ'বচোন চাওঁ ওলাব পাৰে নে নাই। ওলাব পাৰিব চাগে যেন লাগিছে, জানো, চাওচোন কি কৰে। চেষ্টাটো কৰি আছে, পাৰিছে হ'বলা। এইয়া পাৰি গ'ল ওলাবলৈ, বৰ ভাল হৈছে দেই। অলপ যে আজিকালি সৰু সুৰা ব্ৰেইনবিলাক লগাব শিকিছে। আজি গৰমটোও পৰিছে বৰ বেছি জানেনে, ৰাতিপুৱা ইমান গৰম লাগিছে আজি, কেলে বা নাজানো। এতিয়া তাই গাটো অলপ স্পঞ্জ নিচিনা কৰাই দিলো, কৰাই পেলাই মুখ চুখবিলাক অলপ মুচি দিলো, কিয় কাৰণে তাই আঠা নিচিনা হৈ গ'ল। তাই ছোৱালীজনীয়ে অলপমান খেলিলেও যে, সেইকাৰণে আঠা নিচিনা হৈ গ'ল। তাই এতিয়া শুইও যাব চাগে, অলপ মানে খেলি নৰব তাইৰ লগতে, সেইখিনি খেলিও বৰ ভাল লাগে তাইৰ লগত। সেইখিনি তাই ইমান ধুনীয়াকে কোঅৰ্ডিনেট কৰে আমাৰ লগতে, যিটো কম সেইটোৱে কৰে। চাওকচোন কেনেকে টাটাটো দিয়ে। টাটাটো এতিয়ালৈকে তাই অলপ কনফিউজিং হয়, কিছুমান সময়ত টাটাটো দিব, কিছুমান সময়ত নিদিয়ে, আৰু টাটাটো অলপ বেলেগ ধৰণৰ নিচিনাকে দিয়ে। ভালো লাগে যেনিবা, খাই বৈ হলেতো অলপ শুই পেলাই ভাল পায় তাই। এতিয়া চাওচোন বাৰু, চেষ্টা কৰিম অলপ পিছত খুৱাবলৈ। এনেকে অলপ মুখত অলপ টাইম আঙুলি চাঙুলি লগাই থাকিলে পিছত অলপ তাই শ্লিপি ফিলটো কৰে। চাওচোন কি হয় বা, খুৱাবলৈ অলপ লওঁ ৰ'ব, চাওচোন শুৱে নেকি, অলপ আহিছে ৰ'ব টোপনিটো।
এনেকৈ অলপ পৰি থাকিলে অলপ সময় ৰুমটো বিচাৰিব, তাৰপিছত কিন্তু বিচনাত ৰাখিলেও থাকিব। আৰু শুই থাকিলেতো মোৰ জানে চবে মানা কৰিলেও মোৰ এটা চুমা দিব মন যাবই, বহুত বেছি মৰম কৰিব মন যাবই। কিছুমান সময়ততো এনেকুৱা হয় মই ইমান মৰম কৰোঁ সাৰেই পাই গৈছে, এনেকুৱাও হৈছে কিছুমান সময়ত। যাই হওক ভাই, শুই গ'ল, এতিয়া যাওঁ অলপ সময় কামখিনি কৰি আহোঁ, যিমানখিনি কৰিব পাৰোঁ। কেতিয়াতো উঠি যায় সেইখিনি কোনো ঠিক নাই। প্ৰথমে উঠিয়ে ভাতটো বনাওঁ ৰ'ব, অন্ততঃ ভাতটো থাকিলে কিবা না কিবা এটা পিছত কৰা যাব। আৰু এনেকৈ মই চাউলটো এনেকৈ থৈ দিছোঁ, কিয় কাৰণে এনেকৈ থ'লে বোলে ভাল বুলি কয়, শুনা পাওঁ আৰু। ঘৰত আজি একো পাচলিয়ে নাই। পাচলি বেপাৰীটো দুদিনমান ধৰি অহাই নাইকিয়া। আহি ঠেলাটো লৈ যায়, কিন্তু পিছত আহি পেলাই কয় যে পাচলি বহুত দাম, মই নিজে পাচলি উঠাবই নোৱাৰিছোঁ ইমান দাম দি পেলাই। মই কেপিটেলে ইমানখিনি লগাব পৰা নাই, মই ক'ৰ পৰা পইচা আনি পেলাই ইমানখিনি বিক্ৰী কৰিম। সদায় আহে আকৌ গুচি যায়, ঠেলাটো আকৌ ইয়াত ভৰাই থৈ গুচি যায়। আজি ভাবি আছোঁ চাওঁচোন আহে যদি আজি কিবা এটা ল'ম। আবেলিলৈকে ৰখি পেলাই চাওঁ। তাৰ পাপা এতিয়া গৈছে তাইৰ কাৰণে পনীৰ আনিবৰ কাৰণে, কিন্তু ইমান পৰ ৰখিলে নহ'ব, কিবা না কিবা এটা বনাই দিওঁ। তাই যিহেতু শুনিছে, জহা চাউল কেইটামান দি পেলাই অলপ মগু দালি দি পেলাই খিচিৰি বনাওঁ। ছোৱালীজনী ৰঙালাওটো অলপ ভালকে খায়, খিচিৰিত দিলে ভালো লাগে। কিন্তু নাই আৰু কি কৰিম, আজি আলু আৰু কিবা তেনেকে দি দিওঁ, কণী দিম চাগে হয়তো লগত। চাওঁচোন কি কৰোঁ, প্ৰথমে খিচিৰিটো অন্ততঃ উঠাই দিওঁ, পিছত লাগিলে ইয়াত তেল মাৰি দিম। হৈ থাকক দুফালে দুটা। তাই যিহেতু এতিয়ালৈকে শুই আছে, অলপমান ঘৰটো সাৰি লওঁ, যিমানখিনি পাৰোঁ আগুৱাই থৈ দিওঁ ভাই। যিমানখিনি পাৰোঁ, যদি আধাটো উঠি যাব আৰু যিমানখিনি পাৰিছোঁ কৰি দিওঁ। সেইটো ৰুমলৈকেতো আহি পালোঁ, এতিয়ালৈকে উঠা নাই। চাওঁচোন আৰু কিমানখিনিনো হয়। এনেই ইমানখিনি শুব নোখোজে, তাই মাজে মাজে উঠিও যায়, ভয়ো লাগি থাকে। কামখিনি কৰোঁ হয়, একে টিপি টিপি পেলাই কামখিনি কৰি আছোঁ জানেনে। এটা আৱাজ হ'লেও যাতে তাই উঠি যায় নিচিনা লাগে। ভাতখিনিও হৈ আহিছে, মাৰটো কাঢ়ি ল'ব পাৰিলে হ'ল। মাৰ কাঢ়া টাইমতে যদি উঠি যায় বৰ বিপদ হ'ব। চাওঁচোন চেষ্টা কৰি আছোঁ, তাই নুঠাৰ আগতে যদি কৰি ল'ব পাৰোঁ সেইখিনিয়ে বহুত বেছি ভাল হ'ব। এতিয়ালৈকেতো উঠা নাইকিয়া, ভয় কৰি পেলাই মাৰটো কাঢ়ি আছোঁ। মাৰটো কাঢ়োতেও বৰ ভয় লাগে, ইমান ধোৱা হৈ যায় মুখখনতে একেবাৰে। সেইখিনি সময়তে যদি উঠি যায় ভাতটোও বেয়া হৈ যাব। চিলিণ্ডাৰটো খুব সম্ভৱ শেষ হ'বলৈ হৈছে। কেনেকে চাওকচোন, ডেক্সিটোৰ তলটো ৰঙা হৈ গৈছে। এনেকুৱা শেষ হ'ব হ'লে তেতিয়া আকৌ এনেকৈ ৰঙা ৰঙা জুই ওলাই যায়, তেতিয়া এনেকৈ দাগ হৈ যায়। সেইখিনি আকৌ মাজতেও বৰ কষ্ট লাগে, ষ্টীল জাবৰ দি পেলাই মাজিব লাগে। মোৰতো ষ্টীল জাবৰডাল চুবলৈ ভয় লাগে, কিয় কাৰণে আঙুলিত সোমাই যায় বুলি পেলাই নখৰ ভিতৰত সোমালে বৰ ভয় লাগে। এইকেইটা ব্ৰাছ আনিছোঁ ফ্লিপকাৰ্টৰ পৰা আকৌ এবাৰ। এবছৰ আগতে এটা আনিছিলোঁ 1 পেকেট, সেইটো পুৰাপুৰি এবছৰে গ'ল। এইবাৰ বেয়া হৈ আহিছে, লাষ্টলৈকেতো গতিয়ে নাইকিয়া হৈ গ'ল। এতিয়া আকৌ অৰ্ডাৰ দিছোঁ আৰু আজি সেই পেকেটটো খুলিছোঁ। তাইৰ বাচন বৰ্তন ধুবৰ কাৰণে এইকেইটা ব্ৰাছ ব্যৱহাৰ কৰোঁ। এইটো ক্লিনজাৰ দি পেলাই তাই প্ৰথমে লৈ লওঁ। ক্লিনজাৰটো শেষ হ'বলৈ হৈছে, ৰ'ব তাই পাপাক ক'ব লাগিব আজি আনিবৰ কাৰণে। মইতো আৰু জুই বাদেই দিছোঁ। ক্লিনজাৰটো সদায় ইয়াৰ পৰাই অনা হয়, লোকেল ষ্ট'ৰৰ পৰা। ফ্লিপকাৰ্টৰ পৰা অনা নাই কেতিয়াও। চাব লাগিব, হয়তো থাকিব, কিন্তু ইমান দিন নাযাব। ডেলিভাৰী হওঁতে বহুত দেৰি লাগিব। তাৰ পাপাকে ক'ব লাগিব। তাই শুই আছে যিহেতু বাচনখিনি ধুই লওঁ। সেইখিনি ধোৱাটো এটা জাল্লা, কিয় কাৰণে উঠিলে আকৌতো সেইখিনি বাচনৰ কিবা না কিবা এটা প্ৰয়োজন হ'বই। হয়তো বটলটোৱে, নহয়তো বাতিটোৱে, চামুচটোৱে। এয়া উঠিয়ে গ'ল নহয়, অলপ টাইম শুইছিলেহে। যাই হওক ভাই, ভাতখিনি যে বনালোঁ সেইখিনি, বাকী চব্জিটোতো কালি অলপ মাংস আছেই। খেলি আছিলে ধুনীয়াকে, মোৰনো কিহে পাইছিলে মাত দি দিবলৈ। এয়া আহিলে নহয়, এতিয়া পেটত উঠি খচকি থাকিব মোৰ। ইমান গৰম পৰিছে আজি, এইটো ফালে দি যেনেকে জুই সোমাই থাকে নিচিনা লাগিছে। ইমান ৰ'দ, বহুত তাপ আজি। বিচনাটোৱে প্ৰথম গৰম হ'ব, শুব নোৱাৰিম আৰু সেই বিচনাখনত। পৰ্দাটো মাৰি দিছোঁ ৰ'ব, অলপ এন্ধাৰ কৰি ৰাখিলে ৰুমটো অলপ ভাল লাগে। ৰুমটো ইমানো এন্ধাৰ নহয়, দৰ্জাত নক কৰিলেই নহয় আহি পেলাই কোনোবা গাখীৰ দি থৈ গৈছে। এই গাখীৰ দিয়া দাদাজনকো বৰ ভাল দেই, তাই জন্ম হোৱাৰ পিছৰ পৰা আজিলৈকে বেল মাৰা নাইকিয়া। যদি দৰ্জা খোলা থাকেতো মাত দিব লাহেকে, আৰু যদি দৰ্জাটো বন্ধ থাকে টুকুৰিয়াই দিব, আৰু নহয়তো ফোন মাৰি পেলাই ক'ব। যদি টুকুৰাটো যদি শুনা নাপাওঁ, তো তলৰ পৰা চাই থাকে, যদি মোৰ ওলোৱা নাইকিয়া ফোন মাৰি পেলাই কৈ দিব। গাখীৰটো থৈ দিলোঁ ফ্ৰিজত, অলপ গাখীৰ গৰমো আছেই বাৰু, সেইখিনি আবেলি লাগিব। মই গাটো ধুই ল'লোঁ, এতিয়া তাইক গাটো ধুৱাওঁ ৰ'ব।
তাইক লৈ আহিম আগতে এইটো কাৰণে গাটো ধুৱাই লৈছো কাৰণ মোৰো গাটো গোটেই আঠা আঠা হৈ গ'ল ঘামি পেলাই তাইক গা ধুৱাই পেলাই তাই চাফা গাটো আকৌ মোৰ লেতেৰা গাৰে তাইক ল'বলৈ ভাল নালাগিব সেইকাৰণে আগতে মই ধুই ললো আৰু এইটো নাইটি এইটো কাৰণে পিন্ধিছো তাইক গা ধুৱাওঁতেতো মই গোটেইখন ভিজিয়ে যাম সেইকাৰণে ধুই ললো আৰু গা ধুৱাটো আৰু কি দেখাম সেইখিনি দেখুৱাটো ভাল নালাগে দিয়কচোন সেইকাৰণে সেইখিনি পৰা স্কিপ কৰি আহি চিধা তাইক খুৱাবলে নহয় এখন এখন যুদ্ধহে চাওকচোন কি ধৰে তাৰ হাত দুখন বান্ধি লৈছো যদি হাত দুখন বান্ধি নলওঁ গোটেই বাতিটো লুটিয়াই দিব তাই আৰু ইমান বাৰে কিবা কিবি নাকত ধৰিব মুখত ধৰিব খানাখিনিত হাত ভৰাই দিব আৰু বহুত দেৰি লাগে সেইকাৰণে এনেকেই কৰো সদায় অলপ তেনেকে তাইক বান্ধি নিচা লওঁ হাত দুখন অন্তত বেছি টাইম নাথাকে নিজে আকৌ ঠেলি ঠেলি খুলিও পেলাই খুৱাই চুৱাই ললো ৰ'ব এবাৰ তাইৰ লগত অকণমান লাগি থাকো যদিহে শুই যায় মই কিবা এটা তৰকাৰী এখন বনাব পাৰিম থাকিলে অলপ টাইম খেলিলে মেলিলে যিহেতু এতিয়া চাওঁচোন অলপ চেষ্টা কৰো শুই গ'ল ৰ'ব মুখখন মেলি পেলাই শুইছে এনেকে শুইলেও সোনকালে পিয়াহো লাগে আকৌ উঠি যাব চুলি কি হল চুলি মামা নকৰিবা 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 উঠা 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 কি কি এই পৰি যাব না পৰি যাব না পৰি যাব না মা গুচি গ'ল তাইৰ পাপা দোকানলৈ এইখিনি সময়ৰ পৰা আৰু বহুত বেয়া লাগে সময় যেন নাযায় তেনেকুৱা নিচিনা লাগে কিমাননো আৰু দুজনী ফালে চাই থাকিম কিমাননো তাইক মই খেলাম আৰু তলত লৈ গৈও ভাল নালাগে খোজকাঢ়ি থাকিব লাগে মোৰে পিঠি বিষায় কঁকাল বিষায় কিবা না কিবা হৈ যায় ইমান খোজকাঢ়িব নোৱাৰা হৈ গলো জানেনে সেইকাৰণে আৰু তাই আছে যিহেতু এনেকে ইমান ভোক লাগিছে ৰ'ব মেগী এক পেকেট বনাই লওঁ মেগীটো খাই বৰ ভাল লাগিব অলপ গাটো অলপ বেয়া নিচিনা লাগিছে চাগে ৰাতিলৈকে জ্বৰ চৰ্দি কিবা এটা হ'বগে নেকি মেগীটো অলপ খালে ভাল লাগিব অলপমান ভোট জলকীয়াও দি দিছো তাত খাই বৰ ভাল লাগিব আজি তাৰ পাপা আহিছে দোকানৰ পৰা এইখিনি টাইমত আহিলে হৈ গ'ল টাইম মেডিচিন দিয়া টাইম এই টাইমটো যে এখন যুদ্ধ মেডিচিন দেখা পায়ে তাই পলাবই নহয় এতিয়া তাই শুৱাই দিলে তাই গমেই পাই যায় এতিয়া ভৰাই দিব বুলি পেলাই চাওঁচোন আজি চেষ্টা কৰি আজি বা কিমান সময় লগাই ৰ'ব প্ৰথম পালিটো দিছো গোটেইখন দিলে নহয় বিচনাতে পেলাই পেলাই নানামিবা তুমি নানামিবা নানামিবা নামিব নোৱাৰা তুমি না ভৰি ওপৰত বা ভৰি ওপৰত ওপৰত হৈছে না হৈছে তাইৰ লগত এটা দিন মই কেনেকৈ পাৰ কৰোঁ সেয়াকে আজি আপোনালোকৰ ওচৰত দেখালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব চেনেলটো নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এতিয়ালৈকে একেবাৰে নতুন জানেনে 40টামান ছাবস্ক্ৰাইবাৰ হৈছেহে চাগে আপোনালোকে মোৰ চেনেলৰ লগত এইটো পৰিয়ালত আহিলে খুব ভাল পাম ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ